কাকপথাৰ বৰটিকাৰাত দুৰ্ঘটনাত মৃত্যু হোৱা 7 মৃতদেহক লৈ দিৰা খুঞ্জানত ৰাষ্ট্ৰ ঘাইপথ অৱৰোধ। ক্ষতিপূৰণ উন্নত চিকিৎসাকে ধৰি বহুকেইটা দাবী স্থানীয় ৰাইজৰ। মৰাণ ছাত্ৰ সন্থা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আছু তথা স্থানীয় ৰাইজৰ সহযোগত এই কাৰ্যসূচী। বস্তু এইসমূহ বস্তু আচলতে তেওঁলোকে কিমানকৈ ওপৰত আমাক দিয়া নাই। ৰাস্তাত উঠিছে, ৰাস্তাটোৰ চাৰিমান আচলতে কাষত যিমানখিনি বেলেঞ্চ ৰাখিব লাগে সেই বেলেঞ্চখিনি তেওঁলোকে ৰখা নাই। যিসমূহ ছিগনেল দিব লাগে, টাৰ্ণিং সময়ত যিসমূহ ছিগনেল দিব লাগে, মানুহ এজনে যদি ড্ৰাইভিং লাইচেঞ্চ বিচাৰি যায় তাক কিছুমান কুৱেশ্যন সোধা হয় ড্ৰাইভিং লাইচেঞ্চখনৰ কাৰণে। যোৱাকালি যি ঘটনা হৈ গ'ল আমাৰ হলুৱা আমাৰ খিলঞ্জীয়া, আমি 7জনকৈ পৰিয়াল হেৰাব লগা হ'ল। আমি এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে নিহত পৰিয়ালবোৰলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ৰাইজে চৰকাৰে কৈ থাকে যে আমি বহুত উন্নয়ন কৰিছোঁ। যোৱাকালি ঘটনাটো প্ৰমাণ যে চৰকাৰে আমাৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিক লৈ কিনি সম্পূৰ্ণভাৱে কিন্তু নিশ্চিত নিৰাপত্তা দিব পৰা নাই। কিয়নো কালি বৰদিয়া কব যে কাকপথাৰ গৈছে, কাকপথাৰ পৰা তিনিচুকীয়া আৰু তিনিচুকীয়াৰ পৰা ডিব্ৰুগড় গৈছে। যি 108 যি চিকিৎসাৰ কাৰণে যি প্ৰয়োজনীয় যি আমাৰ খন্তেকীয়া কাৰণে লাগে, এম্বুলেঞ্চে হওক বা 108 লাগে, এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণভাৱে নাইকিয়া হৈছে। যাৰ কাৰণে কিন্তু ব্যক্তিগত বাহনত কিন্তু ডিব্ৰুগড় পৰ্যন্ত কিন্তু নিবলগীয়া হৈছে। সেইকাৰণে আমি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী স্বাস্থ্যমন্ত্ৰী দাবী জনাইছোঁ যে মানুহৰ জীৱন আৰু সম্পত্তি সুনিশ্চিত কৰক। তেতিয়াহে কিন্তু এইখন চৰকাৰ আমাৰ খিলঞ্জীয়া মানুহৰ পক্ষত যে আছে আমি তেতিয়াহে গম পাম। যি 7টা আমাৰ শহুৰৰ আঁতৰি গ'ল তাৰ বাবে আমি গোটেই অঞ্চলটো শোকাকুল এটা পৰিৱেশৰ সৃষ্টি হৈ আছে আৰু এই পৰিৱেশটো আচলতে আমি কৰিব বিচৰা নাছিলোঁ, কিন্তু চৰকাৰে আমাক বাধ্য কৰাইছে। তেখেতসকলে আমাক যিসমূহ আচলতে সেৱা দিব লাগিছিল সেই সেৱাসমূহৰ পৰা তেওঁলোকে আমাক বঞ্চিত কৰি ৰাখিছে। গতিকে আমাৰ সেৱাসমূহ দাবী কৰি আচলতে আমাৰ যে সহোদৰসকল তেওঁলোকৰ সেৱা বঞ্চিত কৰি পেলাই আমাক সহোদৰবিলাক আঁতৰাই লৈ গৈছে আমাৰ মাজৰ পৰা, সেই ক্ষেত্ৰখনত আমি চৰকাৰক জনাই দিব বিচাৰিছোঁ। আহিব লগা সময়ত যদি তেখেতসকলে আমাৰ এই সহোদৰসকলক আৰু আঁতৰাই নিবৰ কাৰণে চেষ্টা কৰে তেতিয়াহ'লে আমি কোনো কাৰণতে বহি নাথাকিম। আজি তাৰিখত এই প্ৰতিবাদস্থলীত আমি 6 দফীয়া এটা দাবী ৰাখিছোঁ আৰু এই 6 দফীয়া দাবীটো মানে আচলতে যদি কাৰ্যকৰী নকৰে চৰকাৰে তেতিয়াহ'লে আমি আহিব লগা সময়ত ইয়াতকৈ তীব্ৰতৰ আন্দোলনেৰে চৰকাৰক হুমকি দিম আৰু যদি তেখেতসকলে নেমানে তেতিয়াহ'লে আমি এই ৰাইজে কোনো কাৰণতে এইখন চৰকাৰৰ ক্ষমা প্ৰাৰ্থনা নকৰিম।